যোৱাকালি 5টামান বজাত ৰাংগুলৰ নতুন বজাৰত মানে দুজন ব্যক্তিয়ে দিয়াই বাহনেৰে দুটা গৰু লৈ আহিছে, আহি পেলাই কাছাইখানা বিচাৰিছে। তেনেকুৱাতে মই ওচৰতে আছোঁ, বোলো গাড়ীত কি আছে, আহিলোঁ, আহি পেলাই চালোঁ, চাই পেলাই চাইছোঁ গৰু দুটা আছে। মানে কচাই এটা সুধি আছে কিমান টকা লাগে, কৈছে 90,000 টকা। অলৰেডি খুঁটি আছে, লাম্বা ৰছী আছে, সন্ধিয়া সময়ত গৰু ক'ৰ পৰা আনিব? তেতিয়া আমাৰ সন্দেহ হোৱাত মানে সিহঁতক সোধ-পোছ কৰাত কৈছে ডবকাৰ পৰা আনিছোঁ। ডবকা কি বোলে বেচিব নিছিলোঁ, আমাৰ ঘৰ লাহৰীঘাট। এতিয়া লগে লগে অলপ সন্দেহ হ'ল, ৰাংগুলৰ IC ছাৰক জনালোঁ। IC ছাৰে গ'ল, গৈ পেলাই গৰু ৰাংগুলৰ থানাত দিয়া হ'ল। এতিয়া অলৰেডি প্ৰমাণ হ'লেই চুৰিৰ গৰু, বেলেগৰ ঘৰৰ পৰা উঠাই আনিছে। ল'ৰা দুজনক এতিয়া ৰাতিটো সদৰ থানাত ৰাখিছিল আৰু গৰু দুটা ৰাংগুলৰ থানাতেই আছে এতিয়া। আৰু এতিয়া ইতিমধ্যে আজি ছাৰে ফৰৱাৰ্ড কৰিবলৈ গৈছে, জেললৈ প্ৰেৰণ কৰিব। কাহিনীৰ সহযোগত ধৰিছোঁ মই গাঁৱৰ কিবানী ছেক্ৰেটাৰী হওক, গতিকে চবেই মিলি মানে পলাব ধৰিছিল। পিছে আমি মানে গৰু ভিডিঅ' কৰাতে পলাব ধৰিছিল, তেতিয়া আমি দৌৰাই ধৰিলোঁ, ধৰি পেলাই ৰাংগুল থানাত চমজাই দিলোঁ। ল'ৰাকেইটা ক'ৰ আৰু লাহৰীঘাট ডিষ্ট্ৰিক্টৰ, গাঁৱটো মই নাজানো নামখিনি? এজন আনাৰুল হুছেইন আৰু এজন দিলদাৰ হুছেইন। গৰুহাল তাৰমানে ৰবিবাৰ ৰাতি 3টামান বজাত তাৰমানে অন্তৰ্ধান হৈছিল। এতিয়া জানিব পৰা ক্ষেত্ৰত তাৰমানে ৰাঙলী বজাত ভাগ পৰিছে গৰুহাল। তাৰপিছত এতিয়া ক'ত পালেহি গৰুহাল? ৰাঙলী বজাৰ থানাত আছে ন এতিয়া? অঁ, থানাত আছে। গৰুটো কাৰ? গৰুটো এই বৰ ভাই এজনৰ, তেওঁৰ নাম মুছলমান, হয়, ইনাছ বুলি কয়। ইনচান এনে গৰু জেগাডোখৰ ক'ৰ? ধূপগুৰি বুলি কয়, লাহৰীঘাট। লাহৰীঘাট ধূপগুৰি।